नमस्ते भाई लोग आज भाविছোঁ চবেই বোলো ৰাধা বনি আছে ময়ো বনিছোঁ অকণমান তাৰে প্ৰচেষ্টা ঘৰৰ যোগাৰ ইমানকণ কৰিলোৱেই মানে ইমানকণ গাঁঠিলোৱেই পাহৰি থাকিলোঁ নহয় ভিডিঅ'টো কৰিবলৈ তাৰপৰা ভাবিলোঁ নহয় বোলো গাঁঠিছোঁ যেতিয়া আপোনালোককো বোলো দেখাওঁচোন কেনেকৈনো মই মালাডাল বনাওঁ তাই ৰাধা বনিবলৈ আহিছে আমাৰ ৰাধিকা কেনেকুৱা লাগিছে ভিডিঅ'টো বহুত দীঘল হৈ যাব নহয় সেইকাৰণে একেবাৰে গাঁঠি লওঁ দেই তাৰপিছত লগ পাম আপোনালোকক এইডাল বেছি যোগাৰ হৈছে আৰু তাৰপিছৰখিনি আছেই নহয় ৰ'ব দেখাই আছোঁ আপোনালোকক লাহে লাহে আমাৰ দেখিছে নাই আমনি কৰিবলৈ আহি গ'ল নহয় তাৰপৰা শান্তি নাই এয়া বনাবলৈ ল'লোঁ আহি আমনি তাৰ দেখিছে নাই কেনেকুৱা টেষ্ট যোগাৰ কৰিছোঁ মই নাথাকিলে আৰু এনেকৈ চলি যায় আৰু মুঠতে ৰাধা বনাম মেইন ৰাধা বনিবই লাগিব আৰু সকলোৱে ৰাধা বনিছে মইনো কেলৈ নবনিম ন মোৰো অলপ চেষ্টা ৰাধা বনাৰ ঘৰুৱা যোগাৰ এডাল এৰুৱাই ল'লোঁ এতিয়া এডাল লগাই দিম মণিডালত বনালোঁ ৰাইজ এডাল আৰু আকৌ গুচি গ'ল ভাঙি গোটেই ওলাই গ'ল বিটবিলাক চাওকচোন বল মানে কেইবাৰ এতিয়ালৈকে বনাবলগীয়া হৈছে বহুত কষ্ট এটা ঘটনা হৈ গ'ল ৰাইজ গ'ল ইমান কষ্ট কৰি যদি এনেকুৱা হয় মাথাটো একদম কাম নকৰা হৈ যায় চুটি হ'ল গাঁঠোতেনে আকৌ এতিয়া জইন দিবলগীয়া হৈছে কি হয় নাজানো আৰু চাই থাকক যোনবিলাকে ভাবে মানে ৰিলছ বনোৱাটো সহজ বুলি এয়া চাওকচোন ৰিলছ বনোৱাটো ইমান সহজ নহয় ৰাইজ কিমান কষ্ট কৰিবলগীয়া হৈছে এটা ৰিলছৰ কাৰণে চব বুজিছেনে বাৰ এয়া কাটিছোঁ বাৰ গুচি গৈছে এৰাই হৈছেগৈ আৰু যেনিবা দেই আজি ৰাধা বনিহে হেৰি এতিয়া কিছুমানে ক'ব জন্মাষ্টমীহে ৰাধানো কেলেই বনিব লাগে কিছুমানেতো কৈয়ে আছে নহয় জানো এতিয়া সেই যোনে কৈছে মানে তেওঁলোকক কৈছোঁ ৰাধাৰ অবিহনে যে কৃষ্ণ আধৰুৱা সেইকাৰণে আকৌ ৰাধা বনিছে চবেই গম পাইছে ৰাইজসকল কোৱাৰ কাৰণে আকৌ বেয়া নাপাব সঁচা কথাটোৱে কৈছোঁ এনেইনো ৰাধা কৃষ্ণ বুলি কয় সেইকাৰণেই কয় অকণমান জ্ঞানো দিলোঁ আৰু লগতে বনাই এটা ফাইনেলি মোৰ এতিয়া অকল এডাল বনালেতো নহ'ব লগত কাণফুলিও বনাব লাগিব সেইটো বনোৱাৰ চেষ্টা কৰি চাওঁচোন এবাৰ হয়নে নহয় এতিয়া মই একেবাৰে কাণফুলিযোৰ বনাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ দেই এইযোৰ মোৰ কাণফুলি তৈয়াৰ হৈ গ'ল এতিয়া এইটো আকৌ কইন দিব দুটা কালাৰৰ হুক মানে মোৰ ওচৰত একে কালাৰৰ হুক নাছিলে সেইকাৰণে দুটা কালাৰৰ হুক ইউজ কৰিছোঁ